ভিডিঅ'ৰ পৰা কেনেকৈ এম্প্লিফায়াৰ বনাব পাৰোঁ এই বিষয়ে আজি শিকিম আৰু এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব। প্ৰথমতে জানক এইটো হৈছে ৰেডিঅ' আইচি, এইটো স্পীকাৰ কানেকশ্যন আৰু এইটো পাৱাৰ ছাপ্লাই প্লাছ 20 এণ্ড মাইনাছ আৰু এইটো হৈছে অডিঅ' জেকটো আমি কানেকশ্যন কৰিব লাগিব ফ্ৰিকুৱেঞ্চি ছেটিংছ আৰু চেমি কেপাচিটৰত। প্ৰথমতে আমি অলপমান ৱাৰটো কাটিব লাগিব। কাটি আমি ইয়াত জইন কৰিব লাগিব। আৰু এইটো স্পীকাৰ হৈছে, স্পীকাৰ আমি জইন কৰিব লাগিব। আৰু এইটো হৈছে পাৱাৰ ছাপ্লাই নেগেটিভ টাৰ্মিনেল, নেগেটিভ ৱায়াৰটো ইয়াত ভেৰিয়েবল ৰেজিষ্টৰত কানেক্ট কৰি প্লাছ 20টো আইচিত কানেক্ট কৰিম। এতিয়া 5 ভল্ট চাৰ্জাৰৰ পৰা কানেকশ্যন কৰি কিনি এইটো হৈছে চাৰ্জাৰ 5 ভল্ট